সৰুপথাৰত গোলাঘাট প্ৰগতি নিৰ্মাণ শ্ৰমিকৰ দিনজোৰাকৈ বিশ্ব শ্ৰমিক দিৱস উদযাপন। আজি শ্ৰমিক দিৱস। শ্ৰমিকসকল সমাজৰ মেৰুদণ্ড স্বৰূপ। তেওঁলোকৰ অবিহনে কোনো দেশৰে প্ৰগতি সম্ভৱ নহয়। বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে আজি সৰুপথাৰতো দিনজোৰা কাৰ্যসূচীৰে গোলাঘাট প্ৰগতি নিৰ্মাণ শ্ৰমিকৰ উদ্যোগত বিশ্ব শ্ৰমিক দিৱস উদযাপন কৰে। সৰুপথাৰ ৰংঘৰ ৰাজহুৱা ভৱন প্ৰাংগণত আয়োজন কৰা এই বিশ্ব শ্ৰমিক দিৱসত পতাকা উত্তোলন কৰে গোলাঘাট প্ৰগতি নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সভাপতি ৰতন দেৱে। শ্বহীদ তৰ্পণ কৰে সম্পাদক প্ৰেম বাহাদুৰ থাপাই। পৰৱৰ্তী সময়ত এখনি মুকলি সভাৰ আহ্বান কৰে। সুপ্ৰতিম বৰাই আঁতধৰা সভাখনত গোলাঘাট প্ৰগতি নিৰ্মাণ শ্ৰমিকৰ সভাপতি ৰতন দেৱে শ্ৰমিকৰ সকলো প্ৰাপ্য সময়মতে প্ৰদান কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায়। মুকলি সভাখনৰ মুখ্য অতিথি হিচাপে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে অংশগ্ৰহণ কৰি তেখেতৰ ভাষণ আগবঢ়ায় আৰু সকলো শ্ৰমিককে শ্ৰমিক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানটিত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে সৰুপথাৰ পৌৰসভাৰ পৌৰপতি উষা আগৰৱালা, গোলাঘাট প্ৰগতি নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সভাপতি ৰতন দেৱ, সৰুপথাৰ শ্ৰম পৰিদৰ্শক কাৰ্যালয়ৰ সহায়ক প্ৰাঞ্জল শৰ্মা, সৰুপথাৰ সমজিলা সাংবাদিক সংস্থাৰ সভাপতি দীপেন কুমাৰ বৰা আৰু জ্যেষ্ঠ সাংবাদিক মানিক শৰ্মা উপস্থিত থাকে। আজি বিশ্ব শ্ৰমিক দিৱস। সেই উপলক্ষে আমি বিভিন্ন শ্ৰমিকসকলক ইয়াত আমন্ত্ৰণ অতিথি হিচাপে মাতিছোঁ আৰু আমাৰ অতিথিবৃন্দ থাকিব, বিধায়ক আহিব ইতিমধ্যে। এই বিশ্ব শ্ৰমিক দিৱসৰ দিনটো আমাৰ এটা শ্ৰমিকৰ শ্বহীদ দিশ হিচাপে ঘোষণা হৈ যায়। কিন্তু দুখৰ কথা, এই শ্ৰমিকসকলক লৈ আমি বিভিন্ন আঁচনি চৰকাৰে দিছে, কিন্তু সেই আঁচনিবোৰ সময়মতে নোপোৱাৰ কাৰণে আমি কেতিয়াবা দুখো পাওঁ। আমাক শ্ৰমিকসকলে কয় যে আপোনালোকৰ আঁচনিবোৰ কিয় পোৱা নাই, কিন্তু তেওঁ ছাত্ৰ ছাত্ৰীসকলক স্কলাৰশ্বিপ আদিৰ পৰা নাপায়। 2023 পৰা 2025 আজিলৈকে কিছুমান আঁচনি তেওঁলোকে পোৱা নাই, যেনে শিক্ষাবৃত্তি, তাৰপিছত পেঞ্চন, বসতি আঁচনি, তাৰপিছত আপোনাৰ বিবাহ সাহাৰ্য, এইদৰে আঁচনিকেইটা যদি চৰকাৰে আছেই আমাক দিব পৰাকৈ, সেই আঁচনিবোৰ আমাক দিয়া নাই। আমি অতি দুখিত। আমাৰ শ্ৰমিকৰ ছাত্ৰ ছাত্ৰীসকল দুখিত। লগতে আৰু এটা ক'ব, মই আজি এই শ্ৰমিক দিৱস সময় চৰকাৰক বিলম্বে অনুৰোধ জনাওঁ যে আমাৰ শ্ৰমিকৰ সন্তানক যেনেকৈ 30সকলৰ কাৰণে 3% যদি তেওঁলোকে এটা কোটা ধৰিছে, তে আমাৰ নিৰ্মাণ শ্ৰমিকসকলৰ কাৰণে এটা 5% কোটা দি তেওঁলোকে আমাক ঘোষণা কৰিব লাগে যে আমাৰ শ্ৰমিকসকলৰ যিসকলে ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষিত হৈছে তেওঁলোকক যাতে চাকৰিৰ বাবে সুবিধাখিনি দিব পাৰে। সেইকাৰণে মই আগন্তুক যিসকল চৰকাৰে থাকক তেওঁলোকে যাতে সেইটো আমাৰ কাৰণে এই শ্ৰমিকসকলৰ ল'ৰা ছোৱালী সন্তানৰ কাৰণে যে চাকৰিৰ 5% কোটা এটা ব্যৱস্থা কৰি ৰাখিব। আৰু আগন্তুক যিসকলে শ্ৰমমন্ত্ৰী যিজনকে হওক, মই এই আজিৰ এই সভাখনৰ পৰা অনুৰোধ জনাওঁ, আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট পৰা আদি কৰি সৰুপথাৰলৈকে যি আঁচনি আছে অতি শীঘ্ৰে যাতে মোকলাই দিয়ে, যাতে শ্ৰমিকৰ ধৈৰ্যৰ এটা সীমা আছে, সীমা যাতে আমি চৰাই যাব নোৱাৰোঁ। আমি চৰকাৰক সহযোগ কৰিম, 100 তেওঁলোকৰ কথা আমি গ্ৰহণ কৰিম, কিন্তু আমাৰো এটা ধৈৰ্য সীমা আছে। আমাৰো ধৈৰ্য সীমা যেতিয়া এৰাই যায় তেতিয়া আমি ৰাজপথত যাব লাগে। আৰু ৰাজপথত যাব হ'লে আজি যেনেকৈ শ্বহীদ দিৱসত মানুহৰ স্বৰ্গীয় আজি মানে ত্যাগ স্বীকাৰ কৰিছে, শ্বহীদ হৈ গৈছিলে, আমাৰো শ্বহীদ হ'বলৈ অলপ আমাৰ দ্বিধাবোধ নকৰিব। সেইকাৰণে বিলম্ব অনুৰোধ জনাওঁ, চৰকাৰখনে যিখন নতুন চৰকাৰ গঢ়িব তেওঁলোকক যাতে আমাৰ এই দুখীয়া শ্ৰমিকসকলক যাতে তেওঁৰ সাহাৰ্য অতি শীঘ্ৰে মোকলাই দিব, তাৰ আশাৰে মই সকলোকে ধন্যবাদ কৈছোঁ। আৰু শ্ৰমিক দিৱস উপলক্ষে ইয়াকে কৈ মোৰ বক্তব্য। আজি অনুষ্ঠান আছে, আমাৰ বিশিষ্ট অতিথিসকল আহিব। আমাৰ বিধায়ক মাননীয় বিশ্বজিৎ ফুকন ছাৰ আহিব, লগতে শ্ৰম বিভাগৰ বিষয়া এজন থাকিব, বিশিষ্ট সাংবাদিক, সভাপতি আদি কৰি তেখেতসকলক আমন্ত্ৰণ কৰিছোঁ। তাৰপিছত সৰুপথাৰ পৌৰপতি আমন্ত্ৰণ কৰিছোঁ, তেখেতসকলত আহিব। আৰু অলপ ধৈৰ্য ল'ব লগাৰ কাৰণে আজি বন্ধৰ এটা কিবা বিৰতি ঘোষণা কৰিছে মটৰ শ্ৰমিকে, যাৰ কাৰণে আমাৰ অলপ অসুবিধা বোধ হৈছে। আমাৰ কিছুমান মানুহ আহিব পৰা নাই মটৰ এই গাড়ীবোৰ নথকাৰ কাৰণে, তে সেইটো এটা অসুবিধা আমি বোধ কৰি, তথাপি আমি অতি শীঘ্ৰে কিছু লোক আহিছে, তাৰ বাবে যিসকল আহিছে শ্ৰমিক তেওঁলোককতো আমি ধন্যপাত্ৰ। তেওঁলোকক মানে আমি সঁচাকৈ আমি মানে ধন্যপাত্ৰৰ পাত্ৰ তেওঁলোক মানে যিসকল আহিছে। আৰু যিসকল আহিব পৰা নাই, মই সেইটো কাৰণে অলপ দুখ প্ৰকাশ কৰিছোঁ। মোৰ ইচ্ছা আছিলে যে সকলোক লৈ আজি এটা ধুনীয়া এটা মানে প্ৰগ্ৰাম এটা কৰিবলৈ কৈছে, আৰু মই বিধায়কৰ মুখেৰে এটা ভাল উপহাৰ পাম বুলি আমাৰ শ্ৰমিকসকলে মই আশা কৰিছোঁ। ইয়াকে কৈ মই বক্তব্য